COVID-19 men ka chapa jogja phan pura det piang kangkir pini an nipli ke chogarni coronavirus pen ka chingrai pon thek ja phan team karbi anglong la pen karbi anglong medical team atuma phan CM Sonowal naga chatong Pregjam ke plang ki phia det pialong mesana doctor aphai ki ongadim tami corona ke sopan ka chapa jok on e apran ke dam aphai kang dang bomahot asamalong rike banga det pen ke pap hidon hoba jok corona ke so asamarlo nang kapang dang de japan pura asam sarkar pen chirok tokasai dengpon bomlo bangso corona ke so puthak karbiara ratumta koson ban saka chapa jok nang ji lapen ke do ke thaka chirok tok nang ji aphan mathasi pinitong sakot asam chief minister Sarbananda Sonowal Karbi Anglong district IMP Dipu nang kahomri pado Adom milimen digonoteron non nili dobom lake Dipu kasa patu klamlong lapen non nili pina dum thelong ji asam chief minister Sarbananda Sonowal alangli wang erlo lapen nili kachini dum teng dota long no teng pede chief minister Sarbananda Sonowal Dipu pini ke wang the lake corona mate COVID-19 laso ke so puthak kladak pen mane ladak kisi kedang BTC kisi kedang dowe laso puthak nang langi phansi ke bang busi alang linon Dipu kasa stadium pathu klamlong nang letang lo Pini chief minister Sarbananda Sonowal ke chengsi Dipu kasa pathu klamalong helicopter pen nang sunsi Dipu medical college humri dam phetlo laso phi circuit house along team karbi anglong lapen medical abitung atum pen corona ke so puthak arsik jet kachingbai padopon lason si COVID-19 aputhak pherang ke amai sitami padopon দৃঢ়তাৰে যুঁজ দিয়াৰ নিমিত্তে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ জনগণক ছ'চিয়েল ডিষ্টেন্স অটুট ৰাখি 21 দিনীয়া লকডাউন কাৰ্যসূচী নিষ্ঠাৰে শৃংখলাবদ্ধতাৰে পৰিষ্কাৰকৈ পালন কৰাৰ নিমিত্তে আহ্বান জনাইছে আৰু আমিও অসমৰ বুকুত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 33খন জিলাত বসবাস কৰা প্ৰতিগৰাকী ব্যক্তিৰ যাতে স্বাস্থ্য সুৰক্ষিত হৈ থাকে স্বাস্থ্যৱান হৈ থাকে এই কৰোনা ভাইৰাছৰ বীজাণুৱে যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমিও লকডাউন কাৰ্যসূচী সফল ৰূপ দিয়াৰ বাবে দিনে নিশাই আমি জনসাধাৰণৰ আশীষ লৈ আমি বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছোঁ আৰু সাংবাদিক বন্ধুসকল আপোনালোকে বহু কষ্ট স্বীকাৰ কৰিছে এই সময়ত আমি প্ৰতিগৰাকী ব্যক্তিৰ মনত এই চেতনাটো এই সজাগতাটো সকলো সময়তে অটুট ৰাখিব লাগিব যাতে সামাজিক ব্যৱধান এজনে আনজনৰ পৰা নিৰ্দিষ্ট দূৰত অৱস্থান কৰি ঘৰৰ চৌহদতে শৃংখলাবদ্ধভাৱে থাকি যেন এই কাৰ্যসূচী পালন কৰি আমাৰ সমাজখনক কৰোনা ভাইৰাছৰ পৰা মুক্ত কৰি ৰখা গতিকে মোৰ দৃঢ় বিশ্বাস যে সমগ্ৰ অসমতে আজি প্ৰতিখন জিলাতে এই সময়ছোৱা জনসাধাৰণক ঘৰতে সেৱা আগবঢ়াবৰ নিমিত্তে আমাৰ জিলা প্ৰশাসনে বিভিন্ন ধৰণৰ উদ্যোগ লৈছে এছেঞ্চিয়েল আৰু এমাৰ্জেঞ্চি ছাৰ্ভিচ জনসাধাৰণক দিয়াৰ বাবে ইতিমধ্যে উদ্যোগ লোৱা হৈছে আৰু সৰ্বসাধাৰণ ৰাইজ যাতে কোনো খাদ্যবস্তুৰ অভাৱত তেখেতসকলে বিপদত নপৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলক খাদ্য যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে স্বাস্থ্য বিভাগে দিনে নিশাই এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰামৰ্শ আৰু পদক্ষেপ গ্ৰহণ কৰিছে যাৰ বাবে আজি অসমৰ বুকুত অসমৰ জনগণে এই কাৰ্যসূচী শৃংখলাবদ্ধভাৱে তেখেতসকলে ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত লৈছে আৰু এই দুৰ্যোগপূৰ্ণ মুহূৰ্তত বহু মন্ত্ৰী সাংসদ বিধায়ক বিভিন্নগৰাকী ব্যক্তি অনুষ্ঠান প্ৰতিষ্ঠানে যি তেখেতসকলে ৰিলিফ আগবঢ়াইছে সাহায্য আগবঢ়াইছে তাৰ বাবে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ইতিমধ্যে আমাৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ নেতৃত্বত স্বাস্থ্য বিভাগে দিনে নিশাই বহু কষ্ট স্বীকাৰ কৰি বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে প্ৰতিখন জিলাৰ স্বাস্থ্য কেন্দ্ৰসমূহত প্ৰতিখন জিলাৰ চিকিৎসালয়ত আগন্তুক দিনত
উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰ লগত মোকাবিলা কৰিবৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে আৰু অসম চৰকাৰৰ তৰফৰ পৰা 5খনকৈ নতুনকৈ অত্যাধুনিক চিকিৎসালয় নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লক্ষ্য হৈছে অসমৰ জনগণক এই বীজাণুৰ পৰা ৰক্ষা কৰা, লক্ষ্য হৈছে অসমৰ জনগণক স্বাস্থ্যৱান কৰি ৰখা। থেংক ইউ। Camera person Roshan Hansepen Diganta Teron, Karbi Anglong Live.